हेलो गाइज সকলোকে নমস্কাৰ মই আজি আপোনালোকক দেখুৱাম কেনেদৰে মই দেৱালী উদযাপন কৰিলো এবাৰ মই থাকো আসাম এগ্ৰিকালচাৰাল ইউনিভাৰ্চিটিত এখন হোষ্টেল তাজ মানে মই যিখন হোষ্টেলত থাকো আৰু এনেদৰে সজোৱা হৈছিল চাকিও জ্বলাইছিল কিন্তু চাকিবোৰ তেতিয়ালৈকে নুমাই গ'ল মই মানে ভিডিঅ'টো লওঁতে অকমান দেৰি হৈ গ'ল আৰু আজি আপোনালোকে ভিডিঅ'টোৰ শেষৰ ফালে দেখিব পাব যে দিৱালী নাইট কেনেদৰে উদযাপন কৰা হয় আসাম এগ্ৰিকালচাৰাল ইউনিভাৰ্চিটিত এইটো মোক দেখিছে এনেকুৱা এটা চেহেৰা লৈ দিৱালী নাইট চাব যাব ওলাইছোঁ আৰু এইটো মই এইটো ৰাস্তাই যাব লাগে আৰু এইফালে এইবিলাক যিমান লাইট লগাই থোৱা দেখিছে সেইবোৰ আমাৰ ইউনিভাৰ্চিটি হোষ্টেলত মই যে কৈছিলোঁ গাইজ দিৱালী নাইট হৈ আছে বুলি মানে হৈছিল বুলি ইয়াতে হৈছিল এইখন ফিল্ডত দিৱালী নাইট আপোনালোকে গোটেই এনভাইৰনমেণ্টটো চাওক কিমান ধুনীয়া আছিল লাইট লগাই সকলোৱে ফটকা চটকা ফুটাই পূৰা আনন্দ কৰিছে আৰু তাৰ মাজতে অপেন মাইক মানে মিউজিক কিবা কিবি আৰু যোনে যি কৰিছে আৰু মানে কালচাৰেল প্ৰগ্ৰেম আৰু ক'ব গ'লে কালচাৰেল প্ৰগ্ৰেমো আছিল তাৰপিছত ডিজে নাইট আছিল আৰু খোৱা ষ্টলবোৰতো আছে আৰু গোটেই ষ্টলবোৰ আমাৰ ষ্টুডেণ্টছে দিছিল নিজে মানে খোৱা বস্তুৰ ষ্টল কিবা গেম আছিলে এনেকুৱা ধৰণৰ মুঠতে এটা বহুত ধুনীয়া পৰিৱেশ আছিল আৰু এইবিলাক বোকা একদম বৰষুণ দিছিল আগদিনা গতিকে বোকাটো থাকিবই আৰু দিৱালী নাইট মানে বোকা হ'বই কিয় নাজানো মই এইটো বোকাটোতো হয়েই আৰু এইটো আৰু কমন কিন্তু বোকা চোকা এইবিলাক কোনো কেয়াৰ কৰা নাই আৰু এদিন পিছত এক্সামো আছিল সেইটোও কেয়াৰ কৰা নাই আৰু এইবিলাক এনেকৈ ডেকোৰেশ্যন কৰিছে এইবিলাক ভূত চুট বনাই দিছে আৰু সেইদিনা বহুত ছোৱালীয়ে নিজৰ ভনীয়াক লগ পাইছে দেই ইয়াতে এইটো কথা কৈ থওঁ আৰু এইটো স্কেলেটন দেখিছে এইটো মানে হয় আৰু কাৰোবাৰ ডেকোৰেশ্যন কৰিছে বহুত ধুনীয়াকৈ ডেকোৰেশ্যন বহুত ধুনীয়া হৈছিল দিৱালী নাইটৰ দেই নাথ তই দিয়া কাৰণে জ্বলা নাই বাৰু ইহঁতৰ মানে ফুলজাৰি জ্বলাব পাই বেয়া আনন্দ আৰু মানে মোক ভিডিঅ' কৰিব লগাই দিছে আৰু নিজে ফুলজাৰি জ্বলাই বেয়া এনজয় কৰি আছে আৰু মই ভিডিঅ' কৰি আছোঁ মাজতে ময়ো ভাবিলোঁ এটা কলগছ জ্বলাই চাওঁ কেনেকুৱা লাগে মানে ভালে লাগিল আৰু আগতেতো বহুত চখ আছিল এতিয়া ডাঙৰ হওঁতে কিয় পাই এইবিলাক লাহে লাহে কমি যাব ধৰিলে তথাপি আছে বাৰু মোৰ এতিয়াও আছে ইনছে মিলিয়ে মিষ্টাৰ হেনৰি ফৰ্ড সুদূৰ আমেৰিকাৰ পৰা আহিছে অকল দিৱালী এনজয় কৰিবৰ কাৰণে আৰু গানৰ তালে তালে নাচি বেচেৰাৰ অৱস্থা বেয়া
এয়া দিৱালী নাইট শেষ হওঁতে সকলো ঘূৰা ঘূৰি মানে হোষ্টেললৈ ঘূৰি আহিলোঁ আৰু ঘূৰা ঘূৰি নহয় হোষ্টেললৈ ঘূৰি আহিলোঁ আপোনাকো বাই বাই নেক্সট ব্লগত আকৌ লগ পাম